নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা হোমটোৰ ভিডিঅ' লৈ আহিছোঁ। গোটেই ঘৰটো নেদেখাওঁ, দুটামান ৰুম দেখাম বুলি ভাবিছোঁ। চাওঁ হওকচোন। এয়া সোমাই আহিছোঁ। এখন আমাৰ বাৰান্দা হয়। ইয়াতে মায়ে ফুল ৰুই থৈছে, আপোনালোকক দেখাম দেই। এয়া দেখিছে, নামবোৰ মই নাজানো ফুলবোৰৰ, দেখাই দিছোঁ আপোনালোকক অলপ অলপ। কেনেকুৱা লাগিছে জনাব। এয়া চবৰ ঘৰতে আজিকালি ৰাখেই ফুল, যিহেতু মায়ে অলপ বাৰান্দাতে থৈ দিছিলে এইখিনি ৰুই, তাকে অকণমান দেখাই দিছোঁ আপোনালোকক। এয়া আমি এতিয়া ভিতৰলৈ আহিছোঁ। আমাৰ ড্ৰয়িং ৰুমটো এইটো, আপোনালোকক অকণমান দেখাই দিওঁ বুলি ভাবিছোঁ। আহকচোন চাওঁ। এইফালে দুখন চোফাৰ থৈ দিয়া হৈছে। তাৰপৰা এইটো এটা শ্ব'কেছ, যিটো মই তুলনি বিয়া নোহোৱা আগতে লোৱা, বহুত দিনতে লোৱা, দেখাই দিছোঁ। এইটো এটা লোটা হয়, তাত ফুল ভৰাই থৈছে। এইখন দেউতাৰ ফটোকপি। আৰু এইফালেতো এটা ফুলৰ দানি। এখন জীৱনৰ সাৰবানী বুলি ফটো ফ্ৰেম হয়, তাক ঘড়ী এনেকৈ থৈ দিয়া হৈছে চিম্পুলকৈ। ইয়াৰ ভিতৰত সোমাই আছে কিছুমান বস্তু। এয়া ঘটি, বানবাতি, সঁফুৰা এনেকৈ সোমাই আছে। এইটো এটা ফুলৰ ষ্টেণ্ড। এইকেইটা সৰু সৰু ফুলদানি সজাই থৈছে মায়ে। আৰু এখন শৰাই হয়। ইয়াত শৰাইখন ধুনীয়াকৈ গামোচা এখনে দি থৈছে। এইখন মায়ে নিজ হাতেৰে বোৱা গামোচা। এয়া ধুনীয়াকৈ সজাই থৈছে গামোচাখন দি। এইটো এটা লোটা হয়, ইয়াত ফুল দি থোৱা হৈছে। এয়া মায়ে সজাই থৈছে। আৰু এইটো এটা ফুলদানি, মায়ে সজাই থৈছে ধুনীয়াকৈ, দেখাই দিছোঁ আপোনালোকক। এইফালে জাপি, এইটো এটা আৰু এইটো এটা জাপি, দুটা জাপি লগাই থকা হৈছে ৱালখনত। আৰু তলতে চোফাৰযোৰ থৈ দিয়া হৈছে, চিম্পুল চোফাৰ এযোৰ। তাৰপৰা এইফালে ওপৰত আপেলৰ এটা টাব হয়, এইটো প্লাষ্টিকৰ হয়। তাৰপিছত এইজোপা কলগছ মায়ে বনাই আনিছিলে অৰ্ডাৰ কৰি। আৰু এইটো এটা দুনৰি, আৰু এইটো এটা বটা। এইফালে এটা ফুলদানি। এই দুখন ফটো ফ্ৰেম লাগি আছে। আৰু এইফালে এনেকৈ চিম্পুল চোফা দুখন থৈ দিয়া হৈছে। এইটো ডিজে, এইটো দাদাই লৈছিলে, ইয়াতে থৈ দিয়া হৈছে। সেয়াই। কেনেকুৱা লাগিলে ড্ৰয়িং ৰুমটো চাই আপোনালোকে জনাবলৈ নাপাহৰিব। সেয়াই অলপ দেখাই দিলোঁ। তাৰপাছত এইটো আমাৰ টিভি ৰুম। এনেই মানুহ আহিলে এনেই বহে আৰু টিভি। এইফালে ইনভাৰ্টাৰ, এইফালে এযোৰ চোফাৰ থৈ দিয়া হৈছে। এইফালে আমাৰ দেহা পঢ়ি আছে। এনেকেই আৰু চালোঁ আপোনালোকক। হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ। বাই বাই।